নমস্কাৰ মই গীতিকা লাইভ আহিছোঁ শ্ৰীজি কালেকশ্যনৰ পৰা কোনোবা আছে যদি সোনকালে জয়েন হৈ যাব কমেন্ট কৰিব আৰু লাইভটো শ্বেয়াৰ কৰি দিব এইটো মোৰ পুৰণা পেজ হয় পুৰণা পেজটোতে এতিয়া মই লাইভটো কৰিম মোৰ নতুন পেজ শ্ৰীজি কালেকশ্যন এই পেজটো আপোনালোকে ফলো কৰি ৰাখিব পিছৰ ফালে মই এই পেজটোতে লাইভ কৰিম মোৰ নতুন পেজ শ্ৰীজি কালেকশ্যন এই পেজটো ফলো কৰি ৰাখিব তেনেহলে মই এতিয়া ষ্টাৰ্ট কৰিম আৰম্ভ কৰিছো মেচিন মেডৰ এসি কটন জোৰাৰে ৰেডি টু ওয়্যাৰ হয় মেচিন মেডৰ এসি কটন জোৰা ৰেডি টু ওয়্যাৰ হৈ থাকিব এইখন চাদৰখন থাকিব ভালদৰে দেখিছেনে আৰু মোৰ কথাবোৰ শুনিছেনে জনাবচোন এইখন চাদৰখন থাকিব জবা ফুলত থাকিব মেচিন মেডৰ এসি কটন জোৰা ৰেডি হৈ থাকিব এইখন মেখেলাখন থাকিব এইখন মেখেলাখন ৰেডি হৈ থাকিব চাদৰ মেখেলা ৰেডি থাকিব মেচিন মেডৰ এসি কটন জোৰা আৰু এটো ব্লাউজ পিসটো থাকিব পছন্দ হলে জোৰাটি স্ক্ৰিনশ্বট মাৰি স্ক্ৰিনত যেটো নাম্বাৰ দিয়া হৈছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব WhatsApp কৰিব পাৰিব কল কৰিব পাৰিব ইয়াৰ পিছৰ জোৰাটি মেচিন মেডৰ এসি কটন মেটেৰিয়েলৰ পিছৰ জোৰাটি এটো চাদৰখন থাকিব এইখন জবা ফুল ডিজাইনত থাকিব এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব মেচিন মেডৰ এসি কটন মেটেৰিয়েলৰ এইখন মেখেলাখন থাকিব লগত এইটো ব্লাউজ পিস থাকিব পছন্দ হলে আমাৰ লগত যোগাযোগ কৰিব মেচিন মেডৰ এই কাপোৰবিলাকৰ প্ৰাইস থাকিব only 650 ফ্ৰী শিপিঙত অসমৰ ভিতৰত ডেলিভাৰী হ'ব 650 ইয়াৰ প্ৰাইস হ'ব মেচিন মেডৰ এসি কটনৰ এইখন চাদৰখন থাকিব ৰেডি হৈ থাকিব চাদৰ ইয়াতে চাদৰখন ৰেডি হৈ থাকিব এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব ইয়াত লগতে ব্লাউজ পিসটো থাকিব মেখেলাতে লাগি থাকিব এইটো ব্লাউজ পিসটো থাকিব পছন্দ হলে আমাৰ লগত যোগাযোগ কৰিব পছন্দ হোৱাৰ যেটো জোৰা পছন্দ হয় এই জোৰাটি স্ক্ৰিনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব অকল 650 তে পাব ফ্ৰী শিপিঙত ডেলিভাৰী হ'ব অসমৰ ভিতৰত একে মেটেৰিয়েলত ৰেডি টু ওয়্যাৰ জোৰা ইয়াত চাদৰখন ৰেডি হৈ থাকিব মেখেলাটো চিলাব লাগিব আপোনালোকে 650 ত পাই আছে ফ্ৰী শিপিঙত অসমৰ ভিতৰত ফ্ৰী শিপিঙত পাই আছে কেৱল 650 এটো ব্লাউজ পিসটো থাকিব এইখন মেখেলাখন থাকিব মেচিন মেড এসি কটন জোৰা মেচিন মেডৰ এসি কটন জোৰাৰ এইখন এখন চাদৰখন থাকিব চাদৰ এনেদৰে ৰেডি হৈ থাকিব চাদৰখন থাকিব এইখন এটো ব্লাউজ পিসটো থাকিব ব্লাউজৰ হাতত সৰুকে পাৰিটো থাকিব এইখন মেখেলাখন থাকিব পছন্দ হলে আমাৰ লগত যোগাযোগ কৰিব 650 ত পাব অসমৰ ভিতৰত ফ্ৰী শিপিঙত পাব
এইখন চাদৰখন থাকিব একে মেটেৰিয়েল এচি কটন মেচিন মেড হয় গ্ৰে কালাৰত এইখন চাদৰখন থাকিব এইটো ব্লাউজৰ পিচ এইখন মেখেলাখন থাকিব এচি কটন মেচিন মেডৰ এইখন চাদৰখন থাকিব পিংক কালাৰৰ এইটো ব্লাউজৰ পিচটো থাকিব এখন মেখেলাখন থাকিব 650 পাই আছে এই যোৰা কেইটি অসমৰ ভিতৰত ফ্ৰী শিপিঙত বটল গ্ৰীণত থাকিব এইখন চাদৰখন থাকিব বটল গ্ৰীণ কালাৰত থাকিব চাদৰখন এইখন 650 যোৰা হয় এইবিলাক এইটো ব্লাউজ পিচ থাকিব এইখন মেখেলাখন থাকিব বটল গ্ৰীণ কালাৰত থাকিব 650 যোৰা মেচিন মেডৰ এচি কটন মেটেৰিয়েল অনলাইন পেমেণ্ট কৰি ল'ব পাৰিব পচন্দ হ'লে কাপোৰ অনলাইন পেমেণ্ট কৰি ল'ব পাৰিব COD আমাৰ নাই অন্য এটি কালাৰত মেচিন মেডৰ এচি কটনৰ এইখন চাদৰখন থাকিব এইটো ব্লাউজ পিচটো থাকিব এইখন মেখেলাখন থাকিব মেচিন মেড এচি কটন যোৰা 650 পাই আছে অসমৰ ভিতৰত ফ্ৰী শিপিঙত পাব এইখিনি অকণমান হেৰি কৰি দিয়া চাই কৰি হেণ্ডমেডৰ ৰেডি টু ৱেৰত ষ্টেপুল কটনৰ যোৰা প্ৰিমিয়াম কোৱালিটিৰ ষ্টেপুল কটনৰ যোৰা এটি আছে ৰেডি হৈ আছে পাৰ্টি ৱেৰ যোৰা হয় হেণ্ডমেডৰ ষ্টেপুল কটন প্ৰিমিয়াম ষ্টেপুল কটনত থাকিব চাদৰ মেখেলা সব ৰেডি হৈ আছে চাদৰ এনেকৈ ৰেডি কৰা আছে ষ্টেপুল কটনত থাকিব ৰাণী পিংকত এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব লগত ব্লাউজ পিচটো এইটো থাকিব হেণ্ডমেডৰ হয় এইবোৰ চাদৰ মেখেলা ৰেডি হৈ আছে খুবেই ধুনীয়া ৰাণী পিংকত থাকিব পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব ৰেডি টু ৱেৰ হৈ আছে সেমি পাটৰ এটি যোৰা হেণ্ডমেডৰ হয় হেণ্ডমেডৰ সেমি পাটৰ এটি যোৰা ৰেডি হৈ আছে এইখন চাদৰখন থাকিব এইখন চাদৰখন চাদৰ এনেদৰে ৰেডি হৈ থাকিব ব্লাউজ পিচটো ভিতৰত আছে নে এইখন মেখেলাখন থাকিব এইখন মেখেলাখন এইটো ব্লাউজ পিচটো থাকিব হেণ্ডমেডৰ হয় সেমি পাটৰ যোৰা হেণ্ডমেডৰ সেমি পাটৰ যোৰা চাদৰ এনেদৰে ৰেডি থাকিব মেখেলা চাদৰ ৰেডি হৈ আছে এইটো ব্লাউজ পিচ পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব আখি উটাৰ যোৰা হেণ্ডমেডৰ আখি উটাৰ যোৰা আছে আখি উটাৰ যোৰা হেণ্ডমেডৰ চাদৰখন এইখন চাদৰৰ চাইড পাৰি এইবোৰ ইয়াত ব্লাউজ পিচো থাকিব
এখন মেখেলাখন থাকিব এখন মেখেলাখন থাকিব আশী সূতাৰ যোৰা এইটো পচন্দ হ'লে যোগাযোগ কৰিব হেণ্ডমেডৰ এৰী কটনৰ যোৰা লাইট গ্ৰে কালাৰত থাকিব চাদৰখন এইখন এৰী কটনৰ যোৰা খুবেই ধুনীয়া এৰী কটনৰ যোৰা চাদৰৰ সাইড পাৰিবোৰ এইবোৰ থাকিব এইটো ব্লাউজ পিচটো থাকিব এইটো ব্লাউজ পিচটো থাকিব এইখন মেখেলাখন থাকিব হেণ্ডমেডৰ এৰী কটনৰ যোৰা হেণ্ডমেডৰ হয় এৰী কটনৰ যোৰা লাইট গ্ৰে কালাৰত থাকিব পচন্দ হ'লে যোৰাটি আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব অসমৰ ভিতৰত ফ্ৰী শিপিঙত ডেলিভাৰী কৰোঁ অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব চিঅ'ডিৰ ব্যৱস্থা আমাৰ নাই একেবাৰে ৰেহাই মূল্যত কাপোৰবিলাক দিয়া হয় এবাৰ যোগাযোগ কৰি চাব তেতিয়া গম পাব কাপোৰৰ দাম খুবেই একেবাৰে কম প্ৰফিট ৰাখি কিনে কাপোৰখিনি দিওঁ আমি সুপাৰ এচি কটনৰ স্কাই ব্লু কালাৰত থাকিব এইখন চাদৰখন থাকিব সুপাৰ এচি কটন সুপাৰ এচি কটনৰ চাদৰৰ সাইড পাৰিবোৰ এইবোৰ চাদৰৰ সাইড পাৰি থাকিব ব্লাউজ পিচ থাকিব দেই প্ৰত্যেকযোৰ কাপোৰৰ লগতে ব্লাউজ পিচ আছে মই কেতিয়াবা দেখুৱা নহয় জাপৰ ভিতৰত সোমাই থাকে যে ইয়াত ব্লাউজ পিচ থাকিব চাদৰৰ সাইড পাৰি থাকিব সুপাৰ এচি কটনত থাকিব স্কাই ব্লু কালাৰত থাকিব ষ্টেপুল কটনত জবা ফুলৰ ডিজাইনত থাকিব এইখন চাদৰখন থাকিব ষ্টেপুল কটন মেটেৰিয়েলত চাদৰৰ সাইড পাৰিবোৰ এইবোৰ থাকিব ষ্টেপুল কটনত গ্ৰে কালাৰত থাকিব জবা ফুল ডিজাইনত এইখন চাদৰখন থাকিব এইটো ব্লাউজ পিচ থাকিব ব্লাউজৰ হাতত সৰু পাৰি এটা থাকিব এইখন মেখেলাখন থাকিব ষ্টেপুল কটনত জবা ফুলৰ ডিজাইনত এইখন মেখেলাখন থাকিব চাদৰখন থাকিব মেজেণ্ডা কালাৰত থাকিব জবা ফুলৰ এইখন চাদৰখন মেজেণ্ডা কালাৰত থাকিব ষ্টেপুল কটন মেটেৰিয়েলত এইখন মেখেলাখন থাকিব মেজেণ্ডা কালাৰত থাকিব ইয়াত সাইড পাৰি ব্লাউজ পিচ গোটেইখিনি আছে এইখিনি সাইড পাৰি আহিব চাদৰৰ সাইড পাৰি এইবোৰ আৰু ইয়াত ব্লাউজ পিচো থাকিব এইটো ব্লাউজ পিচ থাকিব পচন্দ হ'লে যোৰাটি স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব যোগাযোগৰ বাবে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে এইটো নাম্বাৰতে আমাক কল কৰিব পাৰিব হোৱাটছআপ কৰিব পাৰিব ফ্ৰী শিপিঙত অসমৰ ভিতৰত ফ্ৰী শিপিঙত পাব কাপোৰবিলাক এৰী কটনত এইবোৰ সব হেণ্ডমেডৰ যোৰা দেই হেণ্ডমেডৰ যোৰা হয় এইবোৰ একেবাৰে ৰেহাই মূল্যত এতিয়া কাপোৰবিলাক দি থকা হৈছে খুব কম প্ৰফিট ৰাখি কাপোৰবিলাক আমি গ্ৰাহকক দিব চেষ্টা কৰোঁ এবাৰ যোগাযোগ কৰি চাব তেতিয়া গম পাব এইখন আহিব এৰী কটন মেটেৰিয়েলত হেণ্ডমেডৰ এৰী কটন মেটেৰিয়েলত পিংক কালাৰৰ এইখন চাদৰখন চাদৰৰ মাজত গেৰু থাকিব মাছ খাব সাইড পাৰিও থাকিব এইখন মেখেলাখন থাকিব ইয়াত সাইড পাৰিও থাকিব মই প্ৰত্যেকযোৰ কাপোৰতে হয়তো মেলি নেদেখাবও পাৰোঁ বহুত কেইযোৰ কাপোৰ হয় খুলি গতিকে এইখন চাদৰখন থাকিব এৰী কটন মেটেৰিয়েলত হেণ্ডমেডৰ এৰী কটন মেটেৰিয়েলত
চাদৰৰ মাজভাগত গেৰু থাকিব এনেদৰে লেভেণ্ডাৰ কালাৰত থাকিব কাপোৰযোৰ মাজভাগত গেৰু থাকিব চাদৰৰ সাইড পাৰিবোৰ থাকিব এইবোৰ সাইড পাৰি থাকিব মেখেলাখন এইখন থাকিব এৰি কটনত থাকিব হেণ্ডমেডৰ এৰি কটনৰ যোৰা খুবেই ৰেহাই মূল্যত দি থকা হৈছে অসমৰ ভিতৰত ফ্ৰী শিপিঙত দি থকা হৈছে পছন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিব নুনি কটনৰ যোৰা প্ৰিমিয়াম কোৱালিটি এইবোৰ সব নতুন হয় নুনি কটনৰ যোৰা ফিক্স বৰ্ডাৰত থাকিব এইখন চাদৰখন থাকিব এইখন চাদৰখন থাকিব কাপোৰৰ বিষয়ে জানিব খুজিলে আপোনালোকে হোৱাটছআপ কৰিব হেণ্ডমেডৰ যোৰা কেইটিৰ প্ৰাইচ মই কৈ দিয়া নাই একেবাৰে ৰেহাই মূল্যত পাব গতিকে কোনবাৰ যদি পছন্দ হয় তেনেহ'লে আমাক হোৱাটছআপ কৰিব নুনি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ যোৰা এইটো সেলফ বৰ্ডাৰত থাকিব এইখন চাদৰখন থাকিব এইটো ব্লাউজ পিচটো থাকিব এখন বল কৰিব লগা হৈছে কাপোৰবিলাক বৰ দিগদাৰ হয় উৰি উৰিছে এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব নুনি কটনৰ যোৰা ফিক্স বৰ্ডাৰত থাকিব খুবেই ধুনীয়া থাক মই পিছত ঠিক কৰি আছোঁ প্ৰিমিয়াম কোৱালিটিৰ নুনি কটনৰ সি গ্ৰীণ কালাৰত থাকিব সি গ্ৰীণত থাকিব কপাৰ গুণাৰে ফুলবিলাক কৰা হৈছে সৰু সৰুকৈ বুটা বাচি দিয়া আছে মাজে মাজে চাদৰখনত গোটেই গাটোতে আছে তেনেকৈ খুবেই ধুনীয়া সি গ্ৰীণ কালাৰত থাকিব নুনি কটন প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব এইটো ব্লাউজ পিচটো থাকিব আৰু চাদৰৰ সাইড পাৰিবোৰ এইবোৰ থাকিব পছন্দ হ'লে যোৰাটি স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব নুনি কটনৰ সি গ্ৰীণ কালাৰত থাকিব প্ৰিমিয়াম কোৱালিটিৰ নুনি কটনৰ যোৰা কিমান দেখাইছিল নাই নেটৱৰ্ক ইছ্যু দেখুৱা নাই ভালকৈ শ্ব' কৰা নাই বস্তু দেখুৱা নাই ইয়াতে কিবা হেৰি ভুলকৈ দেখাইছে কোনোবা আছে যদি কমেণ্ট কৰিবচোন ভালকৈ শ্ব' হোৱা নাই মানুহ থাকিলেহে দেখাই ভাল লাগে কোনোবা চাই থাকিলে ভাল লাগে দেখাই থাকিলে কমেণ্ট কৰিব তেনেহ'লে কমেণ্ট চোৱা নাই ঠিক আছে ৰেকৰ্ডিং লাইভটো কোনোবাই চাব পাৰিব ৰেকৰ্ডিং লাইভ চাইও আমাক যোগাযোগ কৰিব পাৰিব যোগাযোগৰ নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে আপোনালোক সকলোকে এইখিনি সময় সহযোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ এনেদৰে সদায় সহযোগ কৰি যাব আৰু দীপাৱলী আন্তৰিক আৰু আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাই আজিৰ লাইভটো ইমানতে সামৰি পিছলৈও এনেদৰে সহযোগ কৰি যাব গতিকে আৰু যিসকলে আমাৰ পৰা ৰেকৰ্ডিং চাইয়ে হওক বা লাইভ চাইয়ে হওক যদি কাপোৰ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক কণ্টেক্ট কৰিব পাৰিব হোৱাটছআপ কৰিব পাৰিব কলো কৰিব পাৰিব আমাৰ ফ্ৰী শ্বিপিঙতে অসমৰ ভিতৰত ডেলিভাৰী কৰোঁ অকল অনলাইন পে'মেণ্ট কৰি ল'ব পাৰিব কেছ অন ডেলিভাৰী আমাৰ ব্যৱস্থা নাই গতিকে আজিৰ লাইভটো ইমানতে সামৰিলোঁ শুভৰাত্ৰি